এইখন পৃথিৱীত আমি সকলোৱে জন্ম লোৱাৰ পিছতে আমি এইখন পৃথিৱীখনক দেখা পাওঁ। হয়তো আমি সকলো বস্তুবোৰ বুজি নাপাওঁ আৰু লাহে লাহে যেতিয়া সময়ৰ পৰিৱৰ্তনৰ লগে লগে আমি ডাঙৰ দীঘল হ'ব যাওঁ, তেতিয়া আমাৰ সকলো বস্তুবোৰ লাহে লাহে বুজিব, চাব, শুনিব, দেখিব আৰু মনত এক গভীৰ আশাৰে এক ভাৱ জন্ম হৈ তেতিয়া আমাৰ মনলৈ সোমাই থাকে। কিবা নহয় কিবা ফালৰ পৰা, কিবা নহয় কিবা দিশৰ পৰা যেন এইটো। আৰু সেই বস্তুটো আমি সকলোৱে তেতিয়া সময়ত বুজি নাপাওঁ, যি মাত্ৰ আমাৰ জীৱনৰ এক উদ্দেশ্য আৰু সপোন বনি যায়, কিন্তু আমি এইখিনি বস্তু বুজি নাপাওঁ। আৰু কিছুমান দিন অতিবাহিত হোৱাৰ পিছত যেতিয়া আমি বুজি পাওঁ যে আমাৰ লাইফত এক সপোন লাগে, এইম লাগে, শুনি পাওঁ, তেতিয়া বিচাৰি থাকোঁ মইনো লাইফত কি সপোন, কি এইম, তেতিয়া বেলেগৰ পৰা শুনিব, বুজিব বিচাৰোঁ। আৰু তেতিয়া আমাৰ ভুলটো হয়, যেতিয়া আমি বেলেগৰ পৰা শুনিব, বুজিব বিচাৰোঁ, ঠিক তেতিয়া আমি বেলেগৰ মানে কিবা নহয় কিবা এটা নিজৰ ভিতৰতে সোমাই লওঁ। কিন্তু সেইটো আমাৰ নাছিলে। আমাৰতো আছিলে যেতিয়া এইখন পৃথিৱীক আমি ভালদৰে অলপ নহয় অলপ বুজিব, শুনিব আৰু দেখিব পাইছিলোঁ, তেতিয়া আমাক যি বস্তুৰ প্ৰতি, যি দিশৰ প্ৰতি আমাক এট্ৰেক্ট মতলব টানিছিলে, এক দিৱানাবান মানে মনৰ ভিতৰতে উৎসাহিত উৎফুল্লিত এক ভাৱৰ সৃষ্টি কৰিব পাৰিছিলে, সেয়ে আছিল আমাৰ সপোন। সেই দিশৰ প্ৰতি, সেই বিষয়ৰ প্ৰতি আমি কিবা নহয় কিবা এটা নিজক ডিজাইন কৰি মানে সেই দিশত আমাক যোৱাৰ যি এক মেইন উদ্দেশ্য লাইফৰ, যি এক মেইন সপোন হ'ব লাগিছিল, সেয়া হ'ব লাগিছিল। কিন্তু সেয়া আমি কৰিব নোৱাৰাৰ ফলত কেইদিনমান পিছত আমি বেলেগৰ পৰা শুনি, বেলেগৰ পৰা দেখিহে আমি নিজকে তেনেকুৱা এক জালত ফচাই লওঁ, যি আগত গৈ পেলাই আমি সেয়াৰ প্ৰতি কেনেকুৱা মেহনত লাগিব, আমাৰ কেনেকুৱা চেষ্টা, কেনেকুৱা সেই বস্তুটোৰ প্ৰতি আমি বিচাৰি সেই তাক ফ'ল' কৰিব লাগিব, পাবলৈ হ'লে সেই বস্তুটো আমি তেতিয়া বুজি নাপাওঁ, কিয় সেইখিনি আমি বেলেগৰ পৰাহে চাইছোঁ। ঠিক তেনেকুৱা মোৰ জীৱনতো এনেকুৱাই হৈছে। মই সৰুৰে পৰা কিবা নহয় কিবা কথা, বস্তুৰ প্ৰতি বহুত ধ্যান জাগৃত কৰা যেন এক মন মোৰ আছিলে। সেইবোৰত মই কেতিয়াবা বহুত হেৰাই যোৱাৰ নিচিনাও মই হৈছোঁ, কিন্তু বুজি পোৱা নাই। হয়তো বহুতৰ নিচিনা মই বুজি পোৱা নাই। আৰু মোৰ আজিলৈকে যেতিয়া যিমানখিনি মনত পৰে, যেন মই যেতিয়া ক্লাছ 8ত পঢ়োঁ, তেতিয়া যেন মই গোটেই পৃথিৱীখনক চাব, শুনিব আৰু দেখিব পাৰিছোঁ, উঠি অলপ চলপ কিবা বুজিব। তেতিয়া মানে সেই বস্তুটো আহিছে মনত, যে চবৰে লাইফত এইম থাকে, সপোন থাকে যে বুলি কয়, সেইটোনো কি, মইতো তেনেকুৱা কৰিব লাগিব। ঠিক তেনেকুৱাত আজিনো কিমান কম, বহুত কনফিউজত পৰিছোঁ। অলপ দিনৰ কাৰণে এইটো, পিছত বেলেগৰ কিবা এটা চাইছোঁ সেইটো, পিছত আৰু বেলেগৰ কিবা এটা চাইছোঁ সেইটো। আৰু ঠিক তেনেকুৱা সময়বোৰত আমাৰ মনবোৰ এনেকুৱাই থাকে, যিকোনো বস্তুৰ প্ৰতি সাহস, শক্তি আৰু এক অধম্য চেষ্টাৰো এক মন থাকে যেন হৈ যাব, কিন্তু নহয়। ঠিক তেনেকুৱা হয় নহয়, ঘূৰি পথা নোহোৱা নাৱৰ নিচিনা জীৱন হৈ গ'লে সেইখন জীৱন কেতিয়া ক'ত কেনেকুৱা কিনাৰ পাব তাৰ কোনো আশা ভৰসা কৰিব নোৱাৰি। ঠিক তেনেকুৱাই আমাৰ বহুতৰ জীৱনত এনেকুৱাই হয়। আমি ঘূৰি পথা বনাব নোৱাৰোঁ নিজৰ লাইফৰ, যিটো নেকি আমাৰ লাইফক এক ডিচিশ্যন দিব, এক দিশা প্ৰতি, মানে সেইখিনি বস্তু মেইন মন্তব্য স্থান যিটো আমি